হে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো মোৰো ভাল তো আজি হৈছে 3 অক্টোবৰ তো 3 অক্টোবৰত মই আজি এটা স্পেচিয়েল ব্লগ লৈ আহিলোঁ তো আজি হৈছে ধিতিকা মহন্তৰ জন্মদিন তো আপোনালোকৰ ধিতিকা মহন্তক দেখাৰবক তই থাককচোন তো হে গাইজ ধিতিকা মহন্ত আহিছে ৰবক মোৰ কাষত তো ৰবক অকণমান ধিতিকাৰ লগত কথাই পাতক আজি মোৰ বাৰ্থডে আছিল সেইকাৰণে মাতিমুৰি ভাবিছিলোঁ মাতিব নোৱাৰিলোঁ বৰষুণ সেইবোৰে ভিডিঅ'ত কৈছোঁ দিয়কচোন তো গাইজ ব্লগটোৰ জৰিয়তে চব দেখাই যাম তো আপোনালোকে চাই থাকক सारी उम्र में झोंका सारी उम्र में